নমস্কাৰ। আজি মাঘ মাহৰ 4 তাৰিখ 18 জানুৱাৰী মঙ্গলবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 6:13:40 সূৰ্য অস্ত 4:48:48 আজি কৃষ্ণ প্ৰতিপদ তিথি শেষ ৰাত্ৰি 6:04:40 নক্ষত্ৰ পুষ্যা অহৰত্ৰ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ হতাশা, মনোমালিন্য, ক্ষতি আদি অশুভ ফল। বৃষ ৰাশিৰ অপমান, আনৰ দ্বাৰা ক্ষতি, বিবাদ আদি অশুভ ফল। মিথুন ৰাশিৰ দৈহিক অশান্তি, মনত কষ্ট, ব্যয় আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কৰ্কট ৰাশিৰ শুভ কাৰ্য, ধন প্ৰাপ্তি, মনত আনন্দ আদি শুভ ফল। সিংহ ৰাশিৰ সুখ লাভ, ভোগ, মনত আনন্দ, সুযোগ লাভ আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি, প্ৰাপ্তি, শুভ কাৰ্য আদি শুভ ফলৰ প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিচ্ছেদ, বিবাদ, অশান্তি আদি অশুভ ফল। বৃশ্চিক ৰাশিৰ হঠাৎ আঘাতপ্ৰাপ্তি, ক্ষতি, প্ৰতাৰিত আদি অশুভ ফলৰ প্ৰভাৱ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ব্যয় বৃদ্ধি, মনকষ্ট, ভ্ৰমণ ইত্যাদি ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনত কষ্ট, অশান্তি, হতাশা আদি অশুভ ফলৰ প্ৰভাৱ। কুম্ভ ৰাশিৰ প্ৰাপ্তি, সাহাৰ্য লাভ, উন্নতি আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মীন ৰাশিৰ জাতক জাতিকসকলৰ নানান ক্ষতি, কৰ্মত বাধা, মনত কষ্ট ইত্যাদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।